আজি 24 ছেপ্টেম্বৰ তাৰিখে যোৰহাট জিলাত হৈ যোৱা ক্লাছ 10ৰ এডভান্স মেথমেটিক্সৰ পেপাৰখন লৈ আহিছোঁ। কোনোবাই যদি অলৰেডি পেপাৰখন পাইছা তেতিয়াহ'লে এই ভিডিঅ'টো নাচালেও হ'ব, আৰু যিসকলে এতিয়ালৈকে সেই পেপাৰখন পোৱা নাই তোমালোকে এই ভিডিঅ'টো ভালকৈ চাবা, আৰু ইয়াত যিখিনি কুৱেশ্যনছ আছে সেইখিনি তোমালোকে ছল্ভ কৰি যাবা এক্সামলৈ। আৰু তোমালোকৰ যদি কিবা ডাউট থাকে পেপাৰখনৰ কিবা কুৱেশ্যন লৈ পেলাই তেতিয়াহ'লে তোমালোকে কমেণ্টত জনাবা, আৰু মই তাৰ এক্সপ্লেনেশ্যন দিবলৈ চেষ্টা কৰিম। সকলোৱে এই পেপাৰখন এবাৰ কৰি যাবলৈ যত্ন কৰিবা, কাৰণ এডভান্সৰ যিবোৰ কুৱেশ্যন আছে সেইবোৰ যদি আমি এবাৰ প্ৰেক্টিছ কৰি যাওঁ তেতিয়াহ'লে পৰীক্ষা হলত চিমিলাৰ টাইপৰ কুৱেশ্যনবোৰ কৰিবলৈ ইজি হয়।